মৰমৰ নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে মই তোমালোকৰ এক্সাৰসাইজ 1.3 কোৱেশ্চন নম্বৰ 3 এক নম্বৰটো কৰি দিছিলোঁ আজি বাকি সব কেইটা মই কৰি দি আছো কাৰণ এই সব কেইটা ইম্পৰ্টেন্ট ইহত এইবিলাকৰ পৰাই তোমালোকৰ কোৱেশ্চন পৰীক্ষাত আহে কোৱেশ্চন নম্বৰ 2 টো মই ডিল কৰিছো 0.47 বাৰ কলে চাবা তোমালোকে 0.47 বাৰ তোমালোকে লক্ষ্য কৰিছে নহয় 4 ৰ ওপৰত বাৰ নাই 7 ৰ ওপৰত বাৰ আছে হয়নে সেই কাৰণে আমি ফাৰ্ষ্টতে কি কৰিম ধৰা হল x equal to 0.47 বাৰ তোমালোকে ধৰি ললা এশিট এটা বাৰ হ'ব নাই এইটো তোমালোকে নাম্বাৰ সাম্বাৰ দিয়া দৰকাৰ নাই এটা দুফালে আমি 10 ৰে পূৰণ কৰিম 10 ৰে পূৰণ কৰিলে কি হ'ব তোমালোকৰ 10x আৰু ইফালে হ'ব 4.7 বাৰ এটা কথা হল কি কিয় মই 10 ৰে পূৰণ কৰিলো কাৰণ তোমালোকে গম পাইছা নহয় দশমিকৰ পিছত এক ঘৰ আছে যেটো ঘৰত আমাৰ বাৰ নাই মানে সেই বাৰটো বাৰহীন কৰিবৰ কাৰণে আমি 10 ৰে পূৰণ কৰিছো গতি এটা তোমালোকৰ নাম্বাৰ দিলা 1 নেক্সট আকৌ কইলা কি তোমালোকে এটক আচ্ছা ইমপ্লাইজ এটক তোমালোকে কি লিখিব পাৰা 47 আছে নহয় 4.7 7 বাৰ যেহেতু আৰু এক ঘৰ আগুৱাই দি তোমালোকে আৰু 8 ৰ ওপৰত বাৰ দিলা হয় সেকেন্ডত তোমালোকে বাৰ দিলা এইবাৰ তোমালোকে লিখিলা নাম্বাৰ লিখাৰ দৰকাৰ নাই তাৰপিছত কৰিবা কি এইবাৰ আমি কি দুফালে কিহেদি পূৰণ কৰিম আকৌ 10 ৰে পূৰণ কৰিম দুফালে ৰবা দুফালে আকৌ আমি 10 ৰে পূৰণ কৰিম দুফালে যদি 10 ৰে তোমালোকে পূৰণ কৰা কি হ'ব এটো ইফালে হ'ব 100x আৰু ইফালে 10 দি যদি পূৰণ কৰা তেনেহলে এই দশমিকটো ইয়াৰ পৰা ইয়ালৈ আহিব তাৰে হ'ব আমাৰ তোমাৰ 47.7 বাৰ নাই এইবাৰ তোমালোকে নাম্বাৰ 2 দিয়া এইবাৰ তোমালোকে কৰিবা কি 2 - 1 কৰিবা ইমপ্লাইজ 2 কি আছে আমাৰ 100 আছে কিমান আছে 100x গতিকে তোমালোকে ইয়াত লিখিলা 100x মাইনাস ইয়াত কি লিখছে 1 ত আছে কিমান 10x গতিকে তোমালোকে লিখিলা ইয়াত 10x ইকুৱেল টু লিখিলা লিখাৰ পিছত ইয়াত তোমালোকে চাব পাৰিছা এটা কিমান আছে 47.7 বাৰ ইয়াত লিখিলা 47.7 বাৰ তাৰপিছত ইয়াত তোমালোকৰ কি আছে 4.7 বাৰ আছে সেইকাৰণে তোমালোকে লিখিবা -4.7 বাৰ এবাৰ আমি ক্যালকুলেশন কৰিম জাস্ট ক্যালকুলেশন কৰিলে আমাৰ কামটো শেষ হৈ যাব ইমপ্লাইজ 100x - 10x কিমান হ'ব 90x ইকুৱেল টু ইয়াৰ 0.7 বাৰ -0.7 বাৰ ফিনিশ তাৰপিছত 47 - 4 কিমান হ'ব নিশ্চয় 43 হ'ব নেক্সট তাৰপিছত তোমালোকে কৰিব লাগে কি আমাক x ৰ মানহে উলিয়াব লাগে which again implies x equal to 43 ওপৰত তলত হ'ব 90 আচ্ছা 43/90 এইটো তোমালোকে সিধা আনসার লিখিব পাৰিবা কাৰণ x টো তোমালোকে ধৰি লৈছে গতিকে 43/90 EP/Q ফৰ্মত আছে গতিকে আমাৰ আনসারটো হৈ গ'ল নেক্সট আৰু কি আছিল তোমালোকৰ কোৱেশ্চন নম্বৰ 3 আছে সব কেইটা কৰি দি আছো মই কাৰণ এই সব কেইটা ইম্পৰ্টেন্ট 3 নম্বৰত আছে 0.001 বাৰ point 0.001 হোল বাৰ হয়নে তাৰ তিনটা অংকত ইয়াত আমাৰ কি আছে বাৰ আছে এবাৰ কি কৰিবা ধৰা হল আগৰ দৰে এবাৰ y ইকুৱেল টু ধৰা x কিমানে ধৰিবা y নহলে বেয়া পাব সেইকাৰণে এবাৰ y ধৰা তোমালোকে y ইকুৱেল টু 0.001 বাৰ লিখিলা নহয় আচ্ছা লিখাৰ পিছত আমি এটো নম্বৰ 1 দিছো বাৰু 1 দিছো এইবাৰ তোমালোকে আকৌ লিখা y equal to 0.001 আমি লিখিব পাৰো ইয়াত বাৰ দিলা তোমালোকে মানে তিনটা অংকত ওপৰত বাৰ আছে তিনটা অংকৰ ওপৰত তোমালোকে বাৰ দিলা দিয়াৰ পিছত এইবাৰ
এই বাৰহীন যেটো অংক আছে সেই অংকখিনি আমি কৰিম কি আমি দশমিকৰ বাওঁফালে লৈ আহিম দশমিকৰ বাওঁফালে লবৰ কাৰণে আমাক কিহেদি পূৰণ কৰিব লাগিব নিশ্চয় আমাক 1000 দি পূৰণ কৰিব লাগিব সেইকাৰণে তোমালোকে লিখিবা 1000y ইমপ্লাছটো দিবা ইয়াক যদি 1000 দি পূৰণ কৰা এই দশমিকটো ইয়াৰ পৰা গুছি ইয়ালৈ যাব তাতে হ'ব 1.001 বাৰ এইবাৰ তোমালোকে দিয়া নাম্বাৰ 2 এবাৰ কৰিবা কি 1 আৰু 2 সাবট্ৰাক্ট কৰিবা 1 2 ৰ পৰা সাবট্ৰাক্ট কৰিবা 2 minus 1 implies 2 আমাৰ আছে কিমান 100y আৰু 1 ত নিশ্চয় আছে আমাৰ simply y মানে দেখাই দিছো ৰবা এইটো y আছে হয়নে আৰু ইকুৱেল টু তোমালোকে ইকুৱেল টু এ দিয়া তাৰ পিছত এটো কি আছে 1 1.001 বাৰ আছে 2 আৰু একত আছে 0.001 বাৰ আছে বাস এতিয়া আমি জাস্ট আমাক সলভ কৰিব লাগে মানে ক্যালকুলেশন কৰিব লাগে implies 100y এ ৰবা দে এটা 100 নহয় এটা 1000 হ'ব sorry for that so it's a mistake আমালকৰো হয় এটা হ'ব 1000 গটিকে ইয়াত তোমালোকক লিখিব লাগিব 1000 তাৰ মানে তিনি ঘৰ পিছত দশমিক আছে নহয় বা তিনি ঘৰ আগত দশমিক আছে সেই কাৰণে তোমালোকে 1000 দি পূৰণ কৰিব লাগিব আচ্ছা এতিয়া 1000 - y কিমান হ'ব 999 গল মাইনাস ইকুয়াল টু তাৰপিছত এটা কি আছে 0.001 বাৰ minus 0.001 বাৰ কি হ'ব শূন্য হৈ যাব তাৰপিছত 1 minus 0 equal to 1 হৈ গল ইয়াত তোমালোকৰ থাকিল y কিন্তু দেই what implies y equal to 1/999 এইটো হৈ গল তোমালোকৰ আনসাৰ তাৰ মানে p by q ফৰ্মত আহিল p ৰ জায়গাত আছে 1 q ৰ জায়গাত আছে 999 গতিকে হৈ গল এটা আমাৰ ৰেশনাল ফৰ্ম নেক্সট কোৱেশ্চনটো কি আছিল বাৰু এইবাৰ আছে তোমালোকৰ কোৱেশ্চন নম্বৰ 4 ত 54 হোল বাৰ 0.54 হোল বাৰ আছে ৰবা মই এখিনি মুছি লৈ তাৰপিছত আকৌ তোমালোকক ধুনিয়াকৈ বুজাই দিছো এইটো আছিল তোমালোকৰ কোৱেশ্চন নম্বৰ 4 ত কোৱেশ্চন নম্বৰ 4 ত আছিল 0.54 হোল বাৰ আচ্ছা তোমালোকে ধৰি লোৱা ধৰা হল লিখিলাই z এবাৰ z ধৰি লবা z equal to 0.54 বাৰ হয়নে এটা তোমালোকে সিধাই নাম্বাৰ 1 দিয়ে কোনো টেনশন নোহোৱাকে তাৰপিছত implies আমি এটো এনেকৈ লিখিব পাৰো নে আচ্ছা 0.54 আকৌ 54 বাৰ লিখিব পাৰো এতিয়া আমি কৰিম কি যেহেতু এটো বাৰহীন সংখ্যা আৰু দশমিকৰ আমাৰ বাওঁফালে ইয়াক আনিব লাগে দুয়োফালে সেই কাৰণে আমি কৰিম কি 100 দি পূৰণ কৰিম তেনে তোমালোকে লিখিবা implies দি 100z is equal to সিধা এটো যদি 100 দি পূৰণ কৰা এইটো হ'ব 54.54 বাৰ এবাৰ তোমালোকে দিয়া নাম্বাৰ 2 নেক্সট এতিয়া তোমালোকে কৰিবা কি 2 minus 1 implies হয়নে ইয়াত আছে আমাৰ 100z আৰু ইয়াত আছে মাত্ৰ আমাৰ z গটিকে minus z ইকুৱেল ইয়াত আছে আমাৰ 54.54 বাৰ আৰু ইয়াত আছে 0.54 বাৰ আচ্ছা ডিজিটাল বোৰ্ডত লিখাবিলাক লিখিলে অলপ খেলিমেলি হয় গতিকে তোমালোকে মানি লবা দেই implies 100z minus z কিমান হ'ব 99z ইয়াত 54 আছে নহয় 54 কি মডেল আছে লিখাৰ ৰবা মই ঠিক কৰি দিছো তোমালোকক 54 আচ্ছা ইয়াত
0.54 বার ইয়াতো 0.54 বার 0 হৈ যাব আচ্ছা 54 minus 0 is equal to কিমান হ'ব obviously 54 এ হ'ব কিমান হ'ব 54 হৈ গ'ল implies z is equal to ওপৰত 54 তলত 99 আচ্ছা আমি কাটাকাটি কৰিব পাৰিম নে নিশ্চয় পাৰিম 9 এ দি কাটিছো চাও কি হয় 9 11s are 99 that's 9 6 are তেনেহলে আমাৰ ৰিজাল্ট কি হ'ল 6/11 এটা হ'ব তোমালোকৰ আনসাৰ 6 নম্বৰ হৈ গ'ল আৰু কেইটা কৰিব লাগে আৰু বাকিবিলাক নকৰিলেও হ'ব যেন পাইছো গতিকে তোমালোকে ঘৰত ট্ৰাই কৰিবা ট্ৰাই কৰাৰ পিছত তোমালোকে নোৱাৰিলে মোক জনাবা মই তোমালোকক কমেন্টত জনাবা মই তোমালোকক হেল্প কৰি দিম বাৰু আৰু তোমালোকে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা নেক্সট কোৱেশ্চন নম্বৰ 4 তো মই 4 লৈকে মই কৰি দি আজি ভিডিওটো অফ কৰি দিছো নহলে দীঘলীয়া হ'ব কোৱেশ্চন নম্বৰ 4 তো তোমালোকে চোৱা ইয়াক p by q আকৃতিত কি আৰ্হিত প্ৰকাশ কৰিব লাগে আৰু তোমালোকে যেটো উত্তৰ পাবা সেই উত্তৰটো লৈ তোমালোকে খুব চিন্তিত হ'বা সেই চিন্তা হোৱাৰ কাৰণে তোমালোকে টিচাৰক লগ কৰিবা টিচাৰে তোমালোকক বুজাই দিব কিন্তু তোমালোকৰ এই হিৰো টিচাৰ সন্মুখত আছে ভালদৰে বুজাই আছে তোমালোকে বুজি থাকা কৰি দিছো কোৱেশ্চন নম্বৰ 4 জক মাৰিছো দেই ডন্ট মাইন্ড কোৱেশ্চন নম্বৰ 4 ত কি আছিল 0.999 ... ওকে কই গল আচ্ছা আমি ধৰি লম ধৰা হল এবাৰ a is equal to 0.999 ... equal to আমি লিখিব পাৰো 0.9 বার হয়নে এক নম্বৰ দিলা implies দি তোমালোকে লিখিবা a equal to 0.99 বার লিখিব পৰা যায় গল এইবাৰ তোমালোকে কৰিলা কি ইয়াত আমাৰ 9 অংকটো দশমিকৰ পিছত আছে দশমিকৰ আগত আনিব লাগে গতিকে দুফালে আমি 10 এৰে পূৰণ কৰিম 10a is equal to ইয়াক 10 এৰে পূৰণ কৰিলে 9.9 বার হৈ যাব ক্লিয়াৰ আচ্ছা ইয়াক তোমালোকে দিয়া নাম্বাৰ 2 আকৌ আগৰ দৰে 2 - 1 implies ইফালে 2 ৰ জায়গাত আছে আমাৰ 10a আৰু 1 ৰ জায়গাত আছে a equal to ইয়াত আছে 9.9 বার আৰু হিফালে আছে 0.9 বার নেক্সট এতিয়া আমি ক্যালকুলেট কৰিম implies 10a - a কিমান হ'ব নিশ্চয় 9a equal to তাৰ পিছত এটো কিমান হ'ব 9 বার কাটা 9 - 0 9 what implies a equal to 9/9 which is equal to 1 এই কাৰণে তোমালোকক কৈছে যে তোমালোকে যেটো আনসাৰ পাবা হেটো আনসাৰ লৈ আচৰিত হবা নে আচ্ছা তেনেহলে আমাৰ কি আছিল কোৱেশ্চনটো আছিল এইটো 0.999 ... আৰু হেটোৰ জায়গাত আমি কি পালো এক্স্যাক্টলি ইকুৱেল টু 1 পালো আচৰিত হোৱাৰে কথা কোট আমাৰ এটা দশমিক ভগ্নাংশ আৰু হেটো ধামধুম আহি গল আমাৰ 1 হৈ গল তাৰ মানে কি বুজা গল এইটাই বুজাইছে যে 1 is equal to কিমান হল 0.9999 বার ... হয়নে 1 equal to 8 এই ক্ষেত্ৰতে তোমালোকে ক'ব পাৰিবা যে 1 ৰ জায়গাত আমি এটো লিখিব পাৰো নাইবা এটোৰ জায়গাত আমি 1 লিখিব পাৰো হেই হল তোমালোকৰ আনসাৰ নিশ্চয় ইয়া আচৰিত হোৱা কথা কাৰণ 1 কেতিয়াও ইকুৱেল টু ই হ'ব নোৱাৰে কিন্তু যেতিয়া যেহেতু আমি ক্যালকুলেট কৰিলো এই ক্যালকুলেশনত আমাৰ আহি গল 1 তাৰ মানে যেতিয়া এনেকা এটা কি দশমিক সংখ্যা আমি p by q আৰ্হিত প্ৰকাশ কৰো তেতিয়া অলপ হলেও ইয়াৰ ভ্যালু চেঞ্জ হৈ যায় ইয়াই হল তোমালোকৰ আচৰিতৰ পৰা ঘুৰি আহি সাধাৰণ কথাত তাৰমানে যেতিয়া আমি এটা সংখ্যাক মানে দশমিক বিস্তৃতিৰ পৰা ইয়াক পৰিমেয় সংখ্যাৰ মডেল আৰ্হিত আনো তেতিয়া ইয়াৰ ভ্যালু অলপ হলেও চেঞ্জ হৈ যায় আৰু চেঞ্জ হোৱাৰ কাৰণে এইটোৰ সংখ্যাৰ মান
আমাৰ 1 হৈ গৈছে নাই এয়াই আছিল তোমালোকৰ কোৱেশ্চন নম্বৰ 4 লৈকে তোমালোকে চাবা কমেন্ট কৰিবা আৰু তোমালোকে কিবা নুবুজিলে কমেন্টত জনাবা মই তোমালোকক হেল্প কৰি চেষ্টা কৰিম তোমালোকে সাবস্ক্ৰাইব কৰিবা দয়া কৰি মোৰ চেনেলটো চৰকাৰে ধন্যবাদ